Hey guys, কি খবৰ? ভালে আছেনে বাৰু সকলোৰে? ময়ো ভালে আছোঁ। পম্পি ব্লগৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে আছে। আজি আহিছোঁ আমি শদিয়াৰ ডেকাচাং ৰিজৰ্টত আহিলোঁ। পদুমপুখুৰী গাঁৱত আছে শদিয়াৰ। আপোনালোকে আহিব পাৰে কেতিয়াবা। ইয়াত মই দেখাই আছোঁ বাৰু। এইটো দেখিলেনে বাৰু? তো আৰম্ভ কৰোঁ আজিৰ ব্লগটো। ভিতৰত কি আছে কি নাই আপোনালোকক সকলোখিনি দেখাম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া সোমাই গৈছোঁ আমি ভিতৰৰ ফালে আৰু বহুতেই ধুনীয়া, পৰিৱেশটো ভাল লাগিছে। চাৰিওফালে গছ গছনি, নদী আৰু এইফালেও কিবা কিবি বনাই আছে, শেষ নাই হোৱাগৈ বাৰু। এয়া আমাক চাহ দিছে, চাহ খাবলৈ আমি বহিছোঁ গোটেইখিনি। যিহেতু আমাৰ ড্ৰাইডৰ হয় ৰিজৰ্টখন, সেইকাৰণে ফোন কৰি ক'লে চাহ আৰু ভাত খাই যাব গৈছে। চাওঁ বাৰু কি হয়। এতিয়া চাহ খাই আছোঁ আমি এতিয়া গোটেইকেইটাই। চাহ খাই লওঁ, তাৰপিছত আপোনালোকক গোটেইখিনি দেখাম বাৰু ভিতৰখন কি আছে কি নাই। এতিয়া চাহ খাই উঠিলোঁ আৰু ওপৰলৈ যাওঁ। বলক আপোনালোকক ৰুমখিনি দেখাওঁগৈ গোটেইখিনি। ৰিজৰ্টখন বনাই আছে, সম্পূৰ্ণ হোৱা নাই। তথাপিতো ৰুম কেইটামান হ'ল, 7-8টামান কমপ্লিট হৈ গ'ল। আৰু ড্ৰাইডো ইয়াত খুব কমে থাকে, গুৱাহাটীতে প্ৰায়ভাগ থাকে। মাজুলীৰ ডেকাচাং ৰিজৰ্ট বুলি ক'লে সকলোৱে গম পায়। খুৰাৰ নামটো হৈছে কৌশিক নাথ, তেখেতে অনাৰ হয়। এইখন তেখেতৰে হয়। আৰু এয়া হৈছে ভিতৰত। এতিয়া সোমাই আহিলোঁ ওপৰ মহলাত। আৰু এইফালে এটা কৰিডৰ আছে সৰুকৈ। কৰিডৰৰ পৰা ধুনীয়াকৈ তলৰখিনি দেখি পায়। এটা ফিচাৰী আছে ডাঙৰ, কিন্তু বহুত মাছ পালিছে ফিচাৰীটোত। ওপৰৰ পৰা ভালকৈ চালে মাছখিনি দেখি পায়। আৰু পৰিৱেশটো বহুতেই ধুনীয়া। আৰু গৰম দিনত বেছি ভাল হ'ব, যিহেতু খিৰিকীখন খোলাৰ লগে লগে বতাহখিনি আহিব, ঠাণ্ডা বতাহ। আৰু এতিয়া যাওঁ ডাইৰেক্ট ৰুমৰ ভিতৰত। ৰুমটো আপোনালোকক দেখাওঁ। এইটো হৈছে ৰুমটো। এইফালেও খিৰিকীখন বহুত ধুনীয়াকৈ ডাঙৰকৈ বনোৱা হৈছে। এইখন হৈছে ড্ৰেছিং আইনা। দেখিছেনে কিমান ধুনীয়াকৈ বনাইছে ড্ৰেছিংখন? মইতো চুইয়ে চাইছোঁ। আৰু এইফালে বাঁহৰ আগটোৰ পৰা এনেকৈ বনাইছে ড্ৰেছিংখন। গোটেইখিনি ইউনিক হয়, ডিজাইনবিলাক ভাল লাগিছে। আৰু এইফালে আছে বেডকেইখন। বেডকেইখনো বাঁহৰে হয়। সঁচাকৈ বিচনাকেইখন কিন্তু মোৰ বহুতেই ভাল লাগিছে, আপোনালোকেও ভাল পাব। তলৰ ফ্ল'ৰখন দেখিছেনে? কাঠৰ হয়। মানে গোটেই ৰিজৰ্টটো এটা ইউনিক হয়। আপোনালোকে যেতিয়া আহিব তেতিয়া গম পাব সকলোখিনি। ইয়াৰ যোনবিলাক মানে বস্তু হয়, যোনবিলাক ৰিজৰ্টটো কেনেকৈ বনাইছে, সকলোখিনি বহুত ধুনীয়া লাগিব। আৰু গোটেই ৰুমটো এপাক ঘূৰাই দিছোঁ। আৰু এইটো হয় বাথৰুম। বাথৰুমটো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ, যিহেতু বাথৰুমটো প্ৰয়োজন নাছিলে, কিন্তু দেখাই দিছোঁ। বাথৰুমটো চাওক, বেচিনটো কিমান ধুনীয়া হয়। এতিয়া ৰুমটোৰ পৰা ওলালোঁ। ৰিজৰ্টৰ ওচৰতে একেবাৰে লাগি আছে এখন নদী আছে, তাতে গৈ আহোঁ। আৰু আহি আছে মানুহ। এনে যাওঁ, নদীখনো চোৱা হ'ব আৰু অলপ সময় তাতে থাকিম। আৰু এতিয়া চব ঘূৰি মেলি আমি খাই আছোঁ ভাত। সেয়া মাছ ফ্ৰাই, ডাল আৰু কিবা আছিলে চব্জি, গোটেইখিনিয়ে ভাত খাই আছোঁ। ভাত ধুনীয়াকৈ আমাৰ ষ্টাফখিনিয়ে ভাত বনাই দিছে। ঔটেঙাৰ লগত মাছ বনালে, সকলোখিনি ভাল লাগিলে। প্লিজ আপোনালোকে ইয়াত ফুৰিবলৈ আহিব পাৰিব। বহুত ধুনীয়া হয় ৰিজৰ্টখন। ইয়াতে থাকি আপোনালোকে অৰুণাচলৰ ৰয়িং, মায়'দিয়া ঘূৰিব পাৰিব। এয়াই আছিল মোৰ আজিৰ ব্লগটো। আপোনালোকে কেনে পালে জনাব।